সৰস্বতী পূজা দেখোন পালেহিয়ে পায়। আমাৰ লগৰ চবেই নতুন নতুন কাপোৰ পিন্ধিম বুলি কৈছে। মোৰহে কাপোৰ নাই, কি হ'ব এতিয়া বাৰু? চবেই নতুন কাপোৰ পিন্ধি আহিলে মোৰ আকৌ বেয়া লাগিব নহয়। এটা কাম কৰোঁগে, মাকে কওঁগে কথাটো। মায়ে আকৌ কি কয় গালি নিদিলেই হয় আৰু পাই। অ মা, কি হলো এজনী ইমান চিঞৰিছ যে? হেৰি নহয়, আমাৰ লগৰবোৰে সৰস্বতী পূজাত হেনো নতুন নতুন কাপোৰ পিন্ধিব। মোৰ দেখোন নতুন কাপোৰ নায়েই। নতুন কাপোৰনো কেলে লাগিছে? মোৰ ভাগৰ দেখোন আছেই কাপোৰ, তাৰে এযোৰ পিন্ধি যাবি আৰু। প্ৰতিবাৰে মই কি পুৰণা কাপোৰকে পিন্ধি থাকিম নি আৰু? এইবাৰ তুমি নতুন কাপোৰ এযোৰ কিনি দিব নোৱাৰা নেকি? নতুন কাপোৰ পিন্ধি যাব নালাগে, মই আনিছিলোহে কেইদিনমানৰ আগত এযোৰ, সেইটোকে পিন্ধি যাবি। ব্লাউজ এটা আনি দিম আৰু তাৰ লগত মিলাই সেইযোৰকে পিন্ধি মেলি যাবি আৰু। তুমি মোক মানে তেওঁ নতুন কাপোৰ এযোৰ আনি নিদিয়া, পুৰণাযোৰহে পিন্ধাই পঠিয়াবা। তই দেখোন দেখিছে আমাৰ ঘৰখনৰ কথা, আকৌনো কেলে কলিয়াই আছে সেইবোৰ? জানোৱে বাপেৰে কেনেকে দিন হাজিৰা কৰি ঘৰখন চলাই আছে, তাই আকৌ নতুন কাপোৰ এযোৰ পটককে কপা দিওঁ তোক? সেইবোৰকে পিন্ধি যাবি, হ'ব দে। আমাৰ লগৰ চবৰে দেখোন নতুন কাপোৰ পিন্ধিব, মোৰ কিবা লাজ নালাগে নেকি? কিহৰ লাজ তহঁতৰ? এতিয়া সৰস্বতী পূজাত মানুহে সৰস্বতীক পূজা প্ৰাৰ্থনা কৰিবলৈহে যাব লাগে, তহঁতি আকৌ কিহৰ কাপোৰৰ কথা উলিয়াই আছ? ধুনীয়াকে ধূপ ধূনা দি প্ৰাৰ্থনা কৰিবিগে আৰু, যাতে ভালকে পঢ়িব পাৰ। কাপোৰ কানি কোনো চাই নাথাকে নহয় তোক। হ'ব আৰু নকওঁ দিয়া আৰু তোমাক। কাপোৰযোৰ কথা ক'বলৈ আহি ঢেৰ কথাহে শুনিলো আৰু। যা, সৰস্বতী পূজাৰ পিছত ফাইনেল পৰীক্ষা পালেহি, এতিয়া এইবোৰ কথা ভাবি থাকিব নালাগে, পঢ়গে যা। কাপোৰে নতৰাই নহয় তহঁতক। পইচা থকা হ'লে বিধে বিধে আনি দিলেহেঁতেন কাপোৰ, এতিয়ানো ক'ত পাবি আৰু? নিজে বুজিব লাগে অলপ। হ'ব দিয়া, মই যাওঁ, তোমাৰ লগত আৰু লাগি নাথাকো। সঁচাকে দেই, আজিকালি ইহঁতকনো কোনে এইবোৰ কথা মূৰত ভৰাই দিয়ে আৰু। আগতে আমি স্কুলৰ ইউনিফৰ্মহে পিন্ধি যাওঁ, আজিকালিহে এইবোৰ ওলাইছে পাই। সৰস্বতী পূজা পালেহি দেখোন, মই যে একো কাপোৰ কিনা হোৱাই নাই। লেহেংগা এযোৰ অৰ্ডাৰ দি থৈছো, সেইযোৰ পাবহি চাগে। লগতে চাদৰ মেখেলা দুযোৰমানো কিনিব লাগিব। তেতিয়াহে মই ভালকে এযোৰ চইচ কৰি পেলাই পিন্ধিব পাৰিম। মোক কিন্তু চবতছে ধুনীয়া লাগিব নহয়। যাওঁ, আজি মাৰ লগত কথাটো পাতোংগে যে মোক কাপোৰ আনিব লাগে। নহ'লে আকৌ এইবোৰ চিলাবও লাগিব নহয়, নহ'বগে টাইমত। যাওঁ পাই, জল্দি মাক কওঁগে। মা কোৱাচোন, শুন কি হ'ল? মা, সৰস্বতী পূজা পালেহি দেখোন, আমি দেখোন শ্বপিং কৰিবলৈ যোৱাই নাই। তুমি ঠিকেই কৈছা পাই, মই যে পাহৰিয়ে আছিলো। আমি সোনকালে কিনিবগে লাগিব মা, নহ'লে দেখোন দেৰি হ'ব। ঠিক আছে, তেতিয়াহ'লে আজি ইভিনিঙতে ওলাবা। অ'কে মা, হ'ব তেতিয়াহ'লে। শুন, তোমাৰ কোনটো কাপোৰ পচন্দ হৈছে তুমি লৈ লোৱা, আৰু পইচা কথা চিন্তা কৰিব নালাগে। ঠিক আছে মা, মই কিন্তু দুযোৰমান কাপোৰ ল'ম বুলি ভাবিছোঁ। হ'ব, তোমাৰ যোনকেইযোৰ পচন্দ হয় লৈ ল'বা। অ'কে মা। আমি কিন্তু আজি বহুত শ্বপিং কৰিলোঁ দেই। ভালে কৰিলা, তুমি মেচিং জুৱেলাৰীও লৈ ল'লা। নহ'লে আকৌ পাছত বিচাৰি ফুৰি পেলাই দিগদাৰহে হ'লহেঁতেন। তুমি ঠিকেই কৈছা মা। ব'লা এতিয়া কাপোৰকেইযোৰ চিলাবলৈ দি থৈ যাবা, নহ'লে আকৌ টাইমত চিলাই নহ'বগৈ। ব'লা। আৰু কিবা খাই থৈ যাম দেই, মোৰ হ'লে বহুত ভোক লাগিছে। হ'ব ব'লা, প্ৰথমতে চিলাবলৈ দি লওঁগে, তাৰপৰা কিবা এটা খাই ঘৰলৈ যামগে আৰু। অ'কে মা, ব'লা। মা ভাগৰ কাপোৰযোৰ আজিয়ে উলিয়াই থ'ব লাগিব পাই। কাইলৈ আকৌ ৰাতিপুৱা দেৰিহে হ'ব নহ'লে। মায়ে কৈছে নহয়, কাপোৰযোৰ পুৰণা হ'লেও একো নহয়। আমিতো কাইলৈ ধূপ ধূনা দি প্ৰাৰ্থনা কৰিবলৈহে যাম। সেইকাৰণে ভাল নতুন কাপোৰ নিপিন্ধিলেও হ'ব, ভাল মনেৰে গ'লেও হ'ব। মাই গড, কাইলৈ দেখোন সৰস্বতী পূজা হ'লেই, মই একো ৰেডিয়ে কৰা নাই। আজি ইভিনিং পাৰ্লাৰলৈ যাব লাগিব পাই, নহ'লে দেখোন মোৰ একো নহ'বই। আৰু কাপোৰ কোনযোৰ পিন্ধো সেইটো চিলেক্ট কৰিবলৈ আছে, লগতে মেচিং জুৱেলাৰী চাবলৈ আছে। ৰাম, ইমান যে কাম আছে নহয়, মাক কওঁগে মই। নহ'লে নহ'ব, কাৰণ মই চবতছে ধুনীয়া লাগিব। সোনকালে সেইকাৰণে পাৰ্লাৰলৈ গৈ আহোঁগে, আকৌ ৰাতি মই কাপোৰকেইযোৰ পিন্ধিও চাব লাগিব নহয়। কাপোৰযোৰ এতিয়া মিলিছেনে নাই মিলা বা? মাক এবাৰ আকৌ চাই দিবলৈ কওঁ, নহ'লে আকৌ স্কুলত খোল খালে দিগদাৰ হ'ব নহয়। আৰু ডিঙিতনো কি পিন্ধিম জানো, একো নায়েই দেখোন, মাকে ক'ব লাগিব। মা, এইফালে আহাচোন। মোৰ ছোৱালীজনী দেখোন একদম ডাঙৰ ছোৱালী নিচিনা লাগিছে দেই। হয় নেকি মা? ধুনীয়া লাগিছেনে মোক বাৰু? লাগিছে আকৌ, কিয় নালাগিব, মই সজাই দিছোঁ দেখোন তোক। মোৰ কাপোৰযোৰ চব ঠিক হৈ আছেনে চাই দিয়াচোন এবাৰ। মই ঠিক কৰি দিলোঁ দে, খালি তাত গৈ য'ত ত'ত ঘূৰি নুফুৰিবি আকৌ দেই। সোনকালে খাই মেলি ঘৰলৈ গুচি আহিবি আৰু। হ'ব মা, খালি মোৰ ডিঙিত পিন্ধিবলৈ দেখোন একোৱেই নাই। মোৰ পুৰণা চেইনডাল আছিলে, এইডালকে পিন্ধিবি নেকি? নালাগে, হ'ব দিয়া, এনেকেই যাওঁগে আৰু। হ'ব যা, লগৰ ছোৱালী আহি বাহিৰত ৰৈ আছেহি অথনিৰ পৰা। তোৰহে ওলাই হোৱা নাই ইমান দেৰি। যাওঁ পাই, সোনকালে যাওঁ, নহ'লে তেহেঁতি বেয়া পাব। বেছি দেৰি নকৰোঁ বাৰু, সোনকালে গুচি আহিম দিয়া। ভালকে যাবি দেই। ঠিক আছে মা। ৱাও, মোক যে ইমান ধুনীয়া লাগিছে।
আজি মোৰ আগত কোনেও পাত্তা নাপায় ইমান দামী দামী কাপোৰ চাগে কোনো পিন্ধাই নাই লগতে মেচিং জুৱেলাৰী পিন্ধিছোঁ সেইকাৰণে বহুত ধুনীয়া লাগিছে আৰু মই যাম আৰু লগৰকেইজনী এবাৰ ফোন এটা কৰি লওঁ মোৰ শুনজনী ইমান ধুনীয়া লাগিছে তোমাক ভালে কৰিলা তুমি চবতছে দামী কাপোৰযোৰ চিলেক্ট কৰিলা থেংক ইউ মা মই অলপ পাছত যাম আৰু ঠিক আছে সোনকালে আহিবা খালি হ'ব মা তুমি চিন্তা নকৰিবা আমাৰ চাকিয়া ধূপ দি হৈয়ে গ'ল এতিয়া অকণমান ওলাই যাওঁ বৈ দিফালে ঠিক আছে আহি পেলাই কিন্তু খিচিৰি খাইহে ঘৰলৈ যাম আকৌ খাম আমাৰ পৰা 20 টকাকৈ তুলিছে নহয় ব'ল এতিয়া যাওঁ ইফালৰ পৰা আহোঁগৈ ছোৱালীজনী আহিছেনে নাই অহা জানো ইমান দেৰি কৰিছে বেছি দেৰি হ'লে আকৌ দেউতাকে গালি দিবহি লগৰবোৰ লগ পাই ফুৰিছে চাগে অলপ মা মই আহিলোঁ সোনকালে আহিলি ভালে কৰিলি পাই দেৰি হোৱাহেঁতেন গালিহে খালিহেঁতেন পিছে কেনেকুৱা লাগিলে আজি ভাল লাগিলে মা আৰু কোনো ধৰিবও নোৱাৰিলে মই পুৰণা কাপোৰ পিন্ধিছিলোঁ বুলি সেই এজনী কাপোৰ হ'লেই হয় নতুন পুৰণা সেইবোৰ একো কথা নাই নহয় ধূপ আৰু চাকি দি পঠিয়াইছিল নহয় জ্বলালিগৈনে জ্বলালোঁ মা হ'ব যা এতিয়া কাপোৰ কানি খুলি মুখ হাত ধুই ল'বি যাওঁ মোৰ বহুত ভাগৰো লাগিছে খোজকাঢ়ি কাঢ়ি যা অকণমান শুই ল'গে যা লগৰকেইজনী ফটো দিয়াই নাই নহয় পাই সোনকালে দিব লাগে আকৌ তেতিয়াহে ষ্টেটাছত দিব পাৰিম শুন আজি পিছে ক'ত ঘূৰিলা মোক কোৱাই নাই নহয় এনেই অলপ স্কুলত থাকিলোঁ তাৰ পৰা অলপ ওলাই গ'লোঁ আৰু পিছে ক'ত খালাগে স্কুলত খিচিৰি দিছিল নাখালোঁ আমি ওচৰৰ ৰেষ্টুৰেণ্ট এখনতে খালোঁ হয় নেকি ভালে কৰিলা তেতিয়া আৰু মোক ফটোবোৰ দেখুৱাবা আকৌ আজি মৰা মা দেখাম মোৰ ফোনত মৰাখিনি আছে কিন্তু লগৰখিনিয়ে দিয়া নাই আকৌ হ'ব লগৰখিনিয়ে দি লওক তাৰপৰা একেবাৰে দেখাবা আৰু অ'কে মা হ'ব যোৱা এতিয়া অলপ ৰেষ্ট লৈ লোৱাগে তোমাৰ ভাগৰ লাগিছে নহয় চাগে মা বহুত ভাগৰ লাগিছে মই অলপ শুই লওঁগে দেই ঠিক আছে যোৱা আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে যদিহে ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব ধন্যবাদ